ছাৰ নমস্কাৰ, ছাৰ নমস্কাৰ। ইয়ালৈ আহি খুব ভাল লাগিছে ন? এই বিলখনৰ কাষত আহি বিৰাট ভাল লাগিছে ছাৰ। ইমান ধুনীয়া ফেৰফেৰীয়া বতাহ। ইমান গৰমত ঘৰত থাকিবই নোৱাৰি, যি কাৰেণ্টৰ দিগদাৰ। এই আহে এই যায় ফেন, তাতে আকৌ ভল্টেজ ডাউন। লাহে 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 ঘূৰে। আজি দেওবাৰ, আমি সকলো আহিছোঁ, খুব ভাল লাগিছে নহয়নে ছাৰ? একেলগে ছাৰ, সঁচাই খুব ভাল লাগিছে, বিৰাট ভাল লাগিছে ইয়াত। আজি আমি আপোনাৰ লগত ইয়াতে বহি আমি সাধু কথা শুনিম, কবিতা শুনিম। ছাৰ আমাক শুনাবনে? ঠিকেই কৈছা তোমালোকে। সঁচাই খুব ভাল লাগিছে ইয়ালৈ আহি। আমি গছৰ ছাঁতে অকণমান ৰখি এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ অলপ অনুভৱ কৰাচোন, উপলব্ধি কৰা। কিমান ভাল লাগিছে ইয়াত বহি, কি ধুনীয়া বতাহ, কি ধুনীয়া হেৰি। আজি তাতে বন্ধৰ দিন, তোমালোককো পালোঁ। সঁচাই তোমালোকৰ লগত অকণমান খন্তেক আমি বহি এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ, দুই এটা কথাও পাতোঁ, নহয়নে বাৰু? ভাল লাগিব নহয়নে? হয় ছাৰ, হয় ছাৰ, আপুনি ঠিকেই কৈছে। ইয়াত বহি প্ৰাকৃতিক দৃশ্য ইমান মনোমোহা, সঁচাই খুব ভাল লাগিছে। ইয়াতে আমি বহি লওঁ অকণমান, নহয়নে ছাৰ? হয় হয়, আমি গোটেইকেইটা এতিয়া ইয়াতে বহোঁ, বহি পেলাই আমি কথা বতৰা পাতোঁ, সাধু কথা পাতোঁ, নহয় জানো? তোমালোকেতো সৰুতে স্কুলত ক শ্ৰেণী পঢ়িছিলা। ক শ্ৰেণীত পঢ়া তোমালোকে কি মনত আছে বাৰু কোৱাচোন? কবিতাবোৰ মনত আছেনে বাৰু? আছে ছাৰ, আছে। আমাৰ ক শ্ৰেণীত পঢ়া আমাৰ কবিতাবিলাক মনত আছে নহয়, সৰু সৰু কবিতা। যেনে গাইবিলাক শুনাম বাৰু। ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়? গৰু আগ খাও কিয়? গৰু খীয়াই যে মোক নৰখে, মই নৰখিম কিয়? গৰু কিয়, গৰু নৰখ কিয়? ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই নৰখিম কিয়? ৰান্ধনী ভাত নিদিয় কিয়? খৰি কটীয়াই যে তৰি নাকাটে, মইনো ৰান্ধিম কিয়? তোমাৰ দেখোন ধুনীয়াকৈ মনত আছে। তোমাৰ ধুনীয়া মনত আছে, ভাল লাগিল। আৰু তুমি কোৱাচোন? নাৰবাত পাব মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ? পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ, ওখ গছত উঠি থাকিল গোটেই শুকুৰবাৰ। হলেও উঠিল ডকৌ গছত লগাই খদৌ মদৌ, জৌকে সৰিল লিয়ৰ হ'ল জলৌ জপৌ। তুমিও বৰ ধুনীয়া দেখোন, তোমাৰ মনত আছে নহয়নে? আৰু কি মনত আছে কোৱাচোন? তোমালোকে খুব ভাল লাগিছে, খুব ভাল লাগিছে। বাহ ছাৰ, মই কবিতা এটা গাম। ভাল পাওঁ, কবিতাটোৰ নাম হ'ল ভাল পাওঁ। ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি, বেলিৰ লগত থাকে লুকা ভাকু খেলি। ভাল পাওঁ পথাৰৰ ৰং সেউজীয়া, ধাননি কপাই বোৱা বতাহ বলিয়া। ভাল পাওঁ পুৱতিৰ কোমল ৰ'দালি, দেখা দিয়া কুঁৱলীৰ বগাজাল ফালি। ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ। ভাল পাওঁ দেউতাৰ স্নেহ সনাহ মুখ, মোৰ বাবে তেওঁ সহে কিমান যে দুখ। ভাল পাওঁ সমনীয়াৰ লগৰীয়াৰ বুৰ, যাৰ নাই কাম আৰু ধেমালিৰ ওৰ। ভাল পাওঁ মোৰ দেশ য'ত উপজিলোঁ, য'ৰ ধূলি মাটিৰেই জীৱন গঢ়িলোঁ। ভাল পোৱা বস্তু ভৰা এই যে পৃথিৱী, কোনেনো চজিলে বাৰু তাকে থাকোঁ ভাবি।
ধন্যবাদ ধন্যবাদ। বা তুমি ইমান সুন্দৰ কবিতাটো গালা, মোৰ একদম মন মোহি গ'ল বুজিছা তোমাৰ কবিতাটোৱে। তোমাৰ যে ইমান ধুনীয়াকৈ মনত আছে, অশেষ ধন্যবাদ বুজিছা, অশেষ ধন্যবাদ। ছাৰ ময়ো মানুহবিলাকৰ গীত এটা শুনাওঁ। নিশ্চয় নিশ্চয়, তুমিও শুনোৱাচোন। কি শুনা, তুমি কি জানা গোৱাচোন তুমিও। মাহবোৰৰ গীত। বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল, জেঠমহীয়া ৰ'দৰ তাপত শৰীৰ বিয়াকুল। আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, শাওণমহীয়া বৰষুণত সাধু শুনাই কাম। ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি, আহিন মাহত দুবৰি বন হিমত থাকে তিথি। কাতি মাহত আকাশ বন্তি জ্বলাই শাৰী শাৰী, আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি। পুহমহীয়া জাৰত কপি নিহালিখন লওঁ, মাঘ যে আমাৰ ভোগালীৰ মাহ বিহুৰ পিঠা খাওঁ। ফাগুন আহে পলাশ ফুলে পচুৱা বতাহ বয়, চ'তৰ শেষত নতুন বছৰ আদৰি ল'বৰ হয়। ৱাও, তুমিও দেখোন বৰ সুন্দৰ গীত গালা। মাহবোৰৰ ধুনীয়া গীত গালা তুমি। ইমান ভাল লাগিছে আজি দুয়োটা ইমান ধুনীয়াকৈ মোৰ লগত সময়বোৰ পাৰ কৰিলা, খুব ভাল লাগিল। আজিলৈ ইমানতে সামৰোঁ আৰু ন। আকৌ অহা ৰবিবাৰে আমি ইয়ালৈকে আহিম, আহি পেলাই আমি আকৌ নতুন নতুন কিবা কিবি আকৌ ইয়াতে আলোচনা কৰিম। তোমালোকে কি পঢ়িছা, কি হেৰি কৰিছা, সকলোবোৰ শুনাবা। খুব ভাল লাগিল। তোমালোক দুয়োকে অশেষ ধন্যবাদ জনালোঁ। ভৱিষ্যত তোমালোকৰ উজ্জ্বল হওক। ধন্যবাদ ছাৰ, ধন্যবাদ ছাৰ। আকৌ আপুনি অহা ৰবিবাৰে আকৌ আহিম দেই ছাৰ। আপুনিও আহিব কিন্তু, আহিব। ছাৰ আপুনি আকৌ অহা ৰবিবাৰে পাহৰি নাযাব আকৌ। আহিব, খুব ভাল লাগিব। আমি একেলগে ইয়াতে বহি ঢেৰ কথা পাতিম। তেতিয়াহ'লে এতিয়া উঠোঁ দেই, আমি এতিয়া উঠোঁ। চব ঘৰা-ঘৰি ব'লা, আকৌ অহা ৰবিবাৰে আহিবা। আমি একেলগে ইয়াতে বহি নাচিম, গাম, কথা পাতিম, পঢ়াৰ বিষয়ে আলোচনা কৰিম, সকলো কৰিম দেই।